অসমৰ খিলঞ্জীয়া মানুহক প্ৰত্যেকটো দল সংগঠনক যে ৰাইজ বাৰ বান্ধি থিয় হ'ব লাগে, নহ'লে ভূপেন হাজৰিকাৰ দৰে আজি অসমীয়াই নিজক নবচালে অসমতে ভগনীয়া হ'ব। এতিয়া সময় সমাগত অসমীয়া মানুহ ভগনীয়া হ'বলৈ আহি আছে। এতিয়া যদিহে সেই বাংলাদেশী উপায় ইয়াত আনি দিয়ে, অসমীয়া অকল ভগনীয়া নহয়, মৃত্যুমুখলৈ আগবাঢ়ি যাব লাগিব। গতিকে আমি দল সংগঠন সকলোকে আহ্বান জনাব পাৰিম, আমি সাধাৰণ শিল্পী হিচাপে আনকি মুকলিমীয়াকৈ দীৰ্ঘদিন সংগ্ৰাম কৰি থকা পৰেশ বৰুৱা ককাইদেউকো কৈছোঁ, ককাইদেউ য'তে থাকক আপুনি অসমৰ এনে এটা পৰিস্থিতিত আপুনি এষাৰ মাত মাতিব লাগিব। অসমৰ বিপৰ্যয়ৰ সময়ত আপুনিও ওলাই আহক, এষাৰ মাত মাতক, আমি আহ্বান জনাইছোঁ। আৰু নহ'লে কিন্তু কণমানি ল'ৰাটোৱে ঢোলটো বজাইছে, ঢুলীয়াসকলে ঢোলটো বজাইছে, দুদিনৰ পাছত ধোঁৱা চাঙত তুলি থ'ব লাগিব, বিহু কাম নাইকিয়া হ'ব। আৰু সেইকাৰণে মই লিখিছিলোঁ, ৰাইজ